নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আহক আজি খুব সুন্দৰ এটা মন্দিৰ দৰ্শন কৰিবলৈ আহিছোঁ আৰু আপোনালোককো দৰ্শন কৰাই আছোঁ। মন্দিৰটিৰ বাহিৰৰ পৰিৱেশটো যিমান ধুনীয়া, ভিতৰৰ পৰিৱেশটো তাতকৈ বহুত বেছি গুণে ধুনীয়া। মন্দিৰৰ মুখ্য দুৱাৰ দি ভিতৰলৈ প্ৰৱেশ কৰিলে পোনে পোনে আপোনালোকে দেখিবলৈ পাব ৰাধা কৃষ্ণৰ খুব ধুনীয়া দুটা প্ৰতিমূৰ্তি। সঁচাকৈ প্ৰতিমূৰ্তিকেইটা ইমানেই বেছি ধুনীয়া আৰু ইমান ধুনীয়াকৈ সজাই থৈছে, আপোনালোকে চালে চাই থাকিবলৈ মন যাব। মানে কয় যে মন জোৰোৱা, আপোনালোকৰ মন প্ৰাণ জোৰাই যাব। লগতে মন্দিৰৰ ভিতৰ ফালে দেৱালত, প্ৰত্যেকখন দেৱালতে ইমান ধুনীয়াকৈ কিছুমান ভগৱানৰ লীলাৰ আৰু দশৱতাৰ চিত্ৰ অংকন আৰু নিৰ্মাণ কৰি থৈছে। মানে আপোনালোকক কি বুলি কৈছে, এইখিনি যদি চাই নহয় আপোনালোকৰ মন প্ৰাণ ভৰি যাব। এইফালে এই চিত্ৰখন চাওক, স্নান কৰাৰ সময়ত শ্ৰীকৃষ্ণই গোপীসকলক কাপোৰ লুকুৱাই থৈছিল। এইখনত আছে শ্ৰীকৃষ্ণই কালিয়া নাগৰ ওপৰত নৃত্য কৰি থকাৰ সেই খুব ধুনীয়া দৃশ্য। এইফালে বকাসুৰ বধৰ দৃশ্য, ইমান ধুনীয়াকৈ অংকনো ধুনীয়া হৈছে, নিৰ্মাণো ধুনীয়া হৈছে। এইফালে আপোনাৰ দশৱতাৰ, একচুৱেলি মোৰ ভিডিঅ' কৰা উল্টা হ'ল, মই মৎস্য কুৰ্মৰ পৰা নকৰিলোঁ, এইফালে উল্টা দিশৰ পৰা কৰিলোঁ। এইফালে চাওক দশৱতাৰ গোটেইকেইটা ৰূপ কি ধুনীয়াকৈ মানে অংকন কৰিছে নহয়। মন্দিৰটিৰ ভিতৰত প্ৰৱেশ কৰিলে আপোনালোকে তাত এই দৃশ্যসমূহ চাই থাকোঁতে কিমান সময় যে পাৰ কৰিলে সেয়া আপোনালোকে গমেই নাপাব। আৰু লগতে খুব ধুনীয়া হৰিনাম লগাই থয় আৰু সেয়া শুনি থাকিব। এইফালে এয়া চাওক, শ্ৰীকৃষ্ণই যে উৰালেৰে অৰ্জুন গছ দুজোপা ভাঙি দিছিলে সেই দৃশ্য। এইফালে এয়া শিশু শ্ৰীকৃষ্ণ আৰু যশোদাইৰ এটি খুব সুন্দৰ দৃশ্য। এইফালে এয়া শ্ৰীকৃষ্ণই মাখন চুৰ কৰি থকাৰ এটি খুব ধুনীয়া দৃশ্য, এয়া চাওক। এইফালে এয়া বসুদেৱৰ, জানেই আৰু গোটেইখিনি, কিন্তু ইয়াত ইমান ধুনীয়াকৈ প্ৰতিটো দৃশ্য অংকন কৰিছে, আপোনালোকৰ চাই থাকিবলৈ মন যাব। আৰু এই মন্দিৰটি অৱস্থিত ধুবুৰী জিলাৰ পাগলা বাবা আশ্ৰমত। পাগলা বাবাৰ আগত এটি নাম আছিল, নামটো কি আছিল মই একচুৱেলি পাহৰি গ'লোঁ। ভিডিঅ'টো চাই থকা কোনোবা যদি সেই মন্দিৰটিলৈ গৈছে আৰু সেই নামটি যদি জানে, অনুগ্ৰহ কৰি কমেণ্টত জনাব। মন্দিৰটিত উপস্থিত হৈ মনটো ভাল লগাত সেইদিনা এনেকৈ বহুত সময় তাতে বহি পাৰ কৰিলোঁ আৰু ভাবিলোঁ আপোনালোককো এই ধুনীয়া ৰাধা কৃষ্ণৰ মন্দিৰটি দৰ্শন কৰাই দিওঁ। সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰি আগবঢ়ালোঁ। কেনেকুৱা লাগিলে জনাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু কোনোবা যদি সেই মন্দিৰটিলৈ গৈছে তেতিয়াহ'লে কমেণ্টত জনাব। গতিকে খুব সোনকালে পুনৰ এটা নতুন ভিডিঅ'লৈ আহি আছোঁ। তেতিয়ালৈকে বাই বাই।